Action! Hello guys, welcome to my YouTube channel Jiban vlog. আপোনালোকক স্বাগতম জনাইছো। আজি মই গৈ আছো এটা নতুন ব্লগ বনাবলৈ আৰু ব্লগটো আপোনালোকে চাবলৈ পাব। গতিকে আপোনালোকে আজি মোৰ লগত ব্লগ আজি যি ইন্টাৰেষ্টিং ব্লগ হ'ব এইটো আৰু আপোনালোকক এইখিনিতে কৈ থব বিচাৰিছো আজি কিহৰ কাৰণে ব্লগ বনাম মই। আজি আমাৰ নিতুল মুৰা যি নতুনকৈ উঠি অহা সিংগাৰ যি নতুন এটা গীত ও সনম ৰে বুলি এটা গীত কৰিছে। তো আজি তাৰ ভিডিঅ' শ্বুটিং আছে। ভিডিঅ' শ্বুটিঙৰ মই ব্লগ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বাহ, ল'ৰাটো পুৰা হেণ্ডচাম লাগিছে দেই। তো এয়া আমাৰ বিকি ভাই ওলাইছে আৰু এতিয়া আমি যাওঁ। তো পালোহি আৰু দেই শ্বুটিং যাবলৈ ওলালোঁ। তো গাইজ আপোনালোকে ব্লগটো চাই থাকক। আজি যি শ্বুটিং বহুত একদম ধামাকা হ'ব। আপোনালোকে ব্লগটো চাই ভাল পাব। তো গাইজ ব্লগ তেন্তে আমি গৈ থাকোঁ। বিকি ভাই কেনেকুৱা লাগিছে আজি? মজা এক্সাইটেড পুৰা মানে কেতিয়ালৈ যাম সেনেকুৱা লাগি আছে। তো আমাৰ গাড়ী অলৰেডি আহিলে আৰু ছোৱালীকেইজনী আছে মানে হিৰ'ইন কেইজনী আছে। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে, পুৰা ধামাকা কৰিম আৰু আজি। ঠিক আছে তেন্তে ব্লগ। এয়া আমাৰ হিৰ'ইন কেইজনী যি আমি শ্বুটিঙলৈ যাবলৈ কাৰণে তেওঁলোকে ৰেডি হৈছে। তো গাইজ তেওঁলোকক দেখুৱাই দিছোঁ আপোনালোকক। আজি এই দুগৰাকী ছোৱালীয়ে মানে হিৰ'ইন কৰিব, বিকি আৰু অমন আছে। তো ঠিক আছে গাইজ আপোনালোকে চাই থাকক। তেখেতলোকক দেখুৱাই আছোঁ আৰু ভিডিঅ'ৰ যিবিলাক অলপ আপোনালোকক ব্লগৰ যোগেদি মই দেখুৱাবলৈ চেষ্টা কৰিম। আহক। এয়া নিতুল মুৰা লগ পাই গ'লোঁ। ইয়াৰে নতুন গীত গানটো কি আছিল? ও সনম আপোনালোকে দেখিবলৈ পাব আৰু আজি শ্বুটিং হ'ব। তাৰপিছত ব্লগটোত আপোনালোকে কিছু ক্লিপো দেখুৱাম মই আৰু যেতিয়া ৰিলিজ মানে দিয়া হ'ব আপোনালোকক মই লিংকটো দি দিম। আপোনালোকে মোৰ চেনেলটো চাব পাৰিব। আৰু আমাৰ মাজত আছে এয়া দাদা এজন, তেখেতে কোৰিঅ'গ্ৰাফাৰ কৰিছে, কিৰণ ৰাভা দাদা। আমাৰ ক'ৰ হৈছে? শালমাৰীত হয়। মোৰ নাম কিran ৰাভা। তো এই গানটোৰ মানে ডাইৰেকশ্যনৰ ক্ষেত্ৰত মোক মানে কৈছিলে। চ' আজি আহিছোঁ, শ্বুটিঙত ওলাব লৈছোঁ আৰু এতিয়া। তো আপোনালোকে ভিডিঅ'টো চাব, শ্বুটিঙৰ বিষয়েও আমাৰ এখেতৰ ব্লগত দেখাব, আপোনালোকে চাব আৰু গানটো পাব খুব কম দিনৰ ভিতৰতে। তো গাইজ এয়া দেখিছে আমাৰ কিৰণ দাই আপোনালোকক সুন্দৰভাৱে ক'লে আৰু তেখেতৰ মিউজিক ষ্টুডিঅ' আছে ন আপোনাৰ? হয়, মোৰ ষ্টুডিঅ' আছে। ক'ত এই আছে? গানটো বাৰু মিক্স মাষ্টাৰটো মই কৰিছোঁ, মোৰ শালমাৰীতে আছে। তো যদি আপোনালোকে গান ৰেকৰ্ড কৰিব বিচাৰে দাদাৰ ওচৰলৈ আহিব আৰু তেখেতে মিউজিক কৰাৰ লগতে মিক্স মাষ্টাৰিং দুয়োটাই কৰে আৰু লগতে ভিডিঅ' কোৰিঅ'গ্ৰাফাৰো কৰে তেখেত। তো ঠিক আছে গাইজ, যদি নেক্সট আপোনালোকে কেতিয়াবা ইচ্ছা কৰে গান কৰিবলৈ হ'লে আপোনালোকে আহিব কিৰণ দাৰ ওচৰত আৰু আপোনালোকৰ মন পচন্দৰ যিটো গীত আপোনালোকে সুন্দৰভাৱে ৰেকৰ্ড কৰি ল'ব পাৰিব। তো গাইজ ঠিক আছে, এতিয়া আমি বলক শ্বুটিং জেগালৈ গৈ আছোঁ। ইয়াতে নেকি? হাই গাইজ পাই গ'লোঁ আৰু এয়া দেখিছে আপোনালোকে আমাৰ যি লোকেশ্যন। এতিয়া আমি ইয়াতে শ্বুটিং কৰিম। কেমেৰামেন আছে, কোৰিঅ'গ্ৰাফাৰ, এয়া আমাৰ ছিংগাৰ নিতুল ভাই বহুত এক্সাইটেড আছে। প্ৰথম এইটো ভিডিঅ' গীত মানে কৰিছেই। তো গাইজ আপোনালোক মানে ভাল লাগিব আৰু আপোনালোকে চাই থাকক। ছাপোৰ্ট কৰিবা, দলঙত ভাল হ'ব মানে। তো ফাইনেলি গাইজ এয়া আমি শ্বুটিং লোকেশ্যনত আহি গ'লোঁ, শ্বুটিং প্লেচ। তো আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক অমন তাঁতী। তো গাইজ এয়া অমন তাঁতীক আপোনালোকে চিনি পাই চাগে, ৰিলছ বনাই ইনষ্টাগ্ৰামত। কিমান ছাবস্ক্ৰাইবাৰ হেৰি আছে ফলোৱাৰ্ছ? 77K ফলোৱাৰ্ছ আছে। একদম আমাৰ টিংখাঙৰে হয়। বহুত ভাল মানে ৰিলছ বনায় আৰু আগুৱাই গৈ আছে। এতিয়া অফিচিয়েল ভিডিঅ' বনাই আছোঁ আৰু ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। তো আপোনালোকে চাব, এওঁলোকে এটা আজি নতুন ভিডিঅ' চং কৰি আছে আৰু। তো আপোনালোকে
আঁকোৱালি ল'ব। এই ভিডিঅ'টো আপোনালোকে চাবলৈ পাব, মই দেখুৱাই দিম আপোনালোকক, ডিছক্ৰিপশ্যনতো দি দিম লিংকছটো। তো আৰু এই অমন তাঁতীৰো মই লিংকছটো দি দিম ডিছক্ৰিপশ্যনত। তো গাইজ আপোনালোকে ছাপোৰ্ট কৰক এওঁলোকক। আৰু ফাইনেলি গাইজ এয়া দেখিছে হিৰইন ৰোল কৰিব। তো কেনেকুৱা লাগিছে তোমাক? ভালে লাগিছে। এইটো প্ৰথম নে আগতে কৰিছিলা? এইটো প্ৰথম। তো ভালকৈ কৰিবা, বেষ্ট অফ লাক। আৰু আশা কৰিছোঁ এয়া লগত আছে, লগত থাকিব আৰু এওঁ হিৰইনৰ লগত। তো কেনেকুৱা লাগিছে তোমাক? ভালে লাগিছে। এইটো প্ৰথম? ঠিক আছে, ভালকৈ কৰিবা। তো গাইজ আপোনালোকে চাইছে আৰু এয়া হিৰইন ৰোলত আছে। তো আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তো গাইজ আপোনালোকে চাই থাকক ব্লগটো। ফাইনেলি গাইজ আমাৰ এয়া দেখিবলৈ পাইছে আপোনালোকে শ্বুটিং চলি আছে, তাৰ মাজতে অলপ ব্ৰেক লৈছে। তো মই চিনাকি কৰি দিব বিচাৰিছোঁ যিটো গীত মানে ৰেকৰ্ডিং কৰিছে, আমাৰ মিউজিক কৰিছে আমাৰ এয়া ৰবাৰ্ট চাওৰা ব্ৰ। তো গাইজ ৰবাৰ্ট চাওৰা অকল কেৱল মিউজিচিয়ানেই নহয়, ভালে তো এওঁ মানে ৰেকৰ্ডো কৰে, গান ৰেকৰ্ড কৰে, লগতে মানে মিউজিক কৰে। আৰু যি মানে জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ লগত লিড গিটাৰ বজায়, বিশেষকৈ আমাৰ আদিবাসী ছিংগাৰ মাইকেল পাটৰ লগত মানে গীত তেওঁ যেতিয়া গীত পৰিৱেশন কৰে এওঁলোকেই যায় আৰু তেওঁ গীটাৰিষ্ট হিচাপে যায়। তো হেৰি কৈ দিয়া, কেনেকুৱা লাগিছে আজি ৰবাৰ্ট? ভালে লাগিছে। তো কম কথা পাতে মানে, বহুত কম কথা পাতে। তো বৰ বেছি কথা নাপাতো মানে ইমানকৈ। তো গাইজ যি কি নহওক এয়াই চিনাকি কৰাই দিলোঁ। যদি আপোনালোকে গান ৰেকৰ্ডিং কৰিব বিচাৰে এই ৰবাৰ্ট চাওৰাক আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। ফোন নম্বৰটো দি দিব পাৰিম নেকি? ফোন নম্বৰটো ডিছক্ৰিপশ্যনত দি দিব। তাৰপিছত মই দি দিলোঁ। किस्मत नहीं दले हर पल साथ में ओ सनम। দিব তই বাজা, অলপ এদিকে ওদিকে হবে, মুভমেন্ট করবে। রেডি? গভর্নমেন্ট লোক ভিতরে ঢুকো। जिंदगी में सनम का बोला Udah.
গাইছ ৰেষ্টুৰেণ্টৰ এইটো শ্বুট হৈ আছে আৰু এতিয়া চব কথা পাত শ্বুটিং চলি আছে बढ़िया से खेवे ना অ্যাকশন তো গাইজ আশা কৰিছোঁ আপোনালোকে মোৰ এই ব্লগটো চাই আজি ভাল পালে অন্য এটা ব্লগত আপোনালোকক লগ পোৱাৰ আশাৰে বাই বাই